নমস্কাৰ মই আজি পুনৰ ফেচবুক লাইভত কিছুমান কথা ক'বলৈ আহিছোঁ বিশেষকৈ যোৱা দুদিন আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ বড়োসকলৰ এজন নেত্ৰী অঞ্জলি দৈমাৰী বাইদেউ পাৰ্টিত জয়েন কৰা দিনা ফূৰ্তিতে কিছুমান কথা কৈছে তো সেই কথাখিনি কিন্তু সামাজিকভাৱে আমাক বহুত ক্ষতি কৰিব আৰু সেইটো মই বহুত দুখ পাইছোঁ আৰু মোৰ আত্মাত এইটো আঘাত দিছে সেইকাৰণে মই আজি পুনৰ ফেচবুক লাইভত এই কথাটো মই ক'ব বিচাৰিছোঁ কথাটো হৈছে কি যে তেখেতে কৈছে যে বিটিআৰ একৰ্ডত একো নাই এইটো ভেলুলেছ একৰ্ড আৰু সেইটো নান বড়োসকলৰ কাৰণে একো নাই কাৰো কাৰণে একো নাই এইটো অকল বড়ো জনগোষ্ঠীৰ কাৰণে আছে এই কথাবিলাক তেখেতে কৈছে বিটিআৰ একৰ্ডটো ভেলুলেছ বুলি কৈছে তাত মই ইমান ক'ব লগা নাই আৰু সেইটো নান বড়োবিলাকৰ কাৰণে একো নাই বুলি কোৱা কথাটোত মোৰ উত্তৰটো এইটোৱে হ'ব কি বিটিচি একৰ্ডত 2003 স্পেচিফিকভাৱে কোনো জনগোষ্ঠীৰ কাৰণে কিবা ক্ষুদ্ৰ এটা কথাও মেনশ্যন কৰা নাছিলে কিন্তু এই যে বিটিআৰ চুক্তি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ পূজনীয় যিবিলাক পুৰুষ আছে যিসকলক বিভিন্ন জনগোষ্ঠীয়ে নিজৰ নিজৰ জনগোষ্ঠীৰ কোনোবাক গাৰ্জেন হিচাপে মানে কিছুমানক কোনোবাক ভগৱান হিচাপে মানে সেই পুৰুষসকলৰ নামত কিবা নহয় কিবা ইয়াত অনুষ্ঠান সৃষ্টি কৰাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে ইয়াত মেনশ্যন কৰা আছে আৰু এই কথাটো চাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভালকে পঢ়া নাই কাৰণ তেখেতৰ পঢ়াৰ কাৰণে ধৈৰ্য আছে বুলি মই নাভাবোঁ আৰু তেখেতে তেনেকুৱা ষ্টাডি অধ্যয়ন কৰে বুলিও মই নাভাবোঁ আৰু তেনেকুৱা অধ্যয়ন যদি কৰিলেহেঁতেন তেখেতে আজিলৈকে বিটিআৰ বাসীক বা বিটিচি বাসীক বহুত আগলৈ লৈ যাব পাৰিলেহেঁতেন ইয়াতকে দুখ লগা কথাটো হৈছে কি তেখেতে কৈছে এই চুক্তিয়ে জাতি জনগোষ্ঠীৰ মাজত সংঘাত আনিব আৰু এই কথাটো তেখেতে খুব জোৰ দি পেলাই কৈছে কি এই চুক্তিয়ে জাতি জনগোষ্ঠীৰ মাজত সংঘাত আনিব মোৰ প্ৰথম প্ৰশ্নটো হৈছে কি তেখেতে যদি জাতি জনগোষ্ঠীৰ মাজত এই চুক্তিয়ে সংঘাতে আনিব বুলি ভাবিছিলে এই চুক্তিখনত তেখেতে সাক্ষী হিচাপে স্বাক্ষৰ কিয় কৰিলে তেখেতৰ ওচৰতে হোম মিনিষ্টাৰ বহি আছিলে ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া তেখেতক কিয় নকলে কি এই চুক্তিখনে যে জাতি জনগোষ্ঠীৰ মাজত সংঘাত কৰিব এইটো চুক্তিটো কৰিব দিব নালাগে তেখেতৰ নিচে ওচৰতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বহি আছিলে তেখেতক কিয় নকলে তেখেতৰ ওচৰতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ হেল্থ এণ্ড এডুকেশ্যন মিনিষ্টাৰ বহি আছিলে যিয়ে নেকি চুক্তিত বহুত আগভাগ লৈছিলে তেখেতক কিয় নকলে কি এই চুক্তিখনে জাতি জনগোষ্ঠীৰ মাজত সংঘাত আনিব এই চুক্তিখন কৰিব নালাগে আজি ৰাজনীতিক লাভালাভৰ কাৰণে ইমান তলত কেনেকে মানুহ পৰি যায় মই সেইটো আচৰিত হৈছোঁ ৰাজনীতিত তেখেতসকলে যিটো অন্ধকাৰ দেখিবলৈ পাইছে এই কথাটো লৈ পেলাই আবুল তাবুল বকি পেলাই সমাজৰ মাজত এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিব বিচাৰিছে যিটো নেকি ভাৰতৰ নিচিনা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ যিটো গণতন্ত্ৰ আছে ইয়াত তেনেকুৱা ৰাজনীতিক নেতাবিলাকৰ মানে ইয়াত ৰাজনীতিক নেতা হিচাপে কাম কৰাৰ কোনো শোভা নিদিয়ে আমাৰ নিজৰ আমাৰ সন্মানটো আমি দায়িত্বটো আমি বুজি পাব লাগিব এজন মানুহে যদি কিবা ভুল কাম কৰে এজন সাধাৰণ ব্যক্তিয়ে সিটোৰ কাৰণে ইলাজ আছে ইটোৰ কাৰণে সমাধান আছে কিন্তু এজন নেতাই যেতিয়া ভুল কৰে তেতিয়া সমাজে বহুত ডাঙৰ এটা ক্ষতি হয় সমাজে ভৰিব লগা হয় তো সেইকাৰণে আজি তেখেতে যিটো কৈছে যে বিটিআৰ চুক্তিত মানে ইয়াত সংঘাত হ'ব মই প্ৰশ্ন কৰিছোঁ 2008ত বিটিআৰ আছিলে নেকি মোৰ প্ৰশ্ন হৈছে 2012ত বিটিআৰ আছিলে নেকি 2014ত বিটিআৰ আছিল নেকি য'ত নেকি শ মানুহ মৰিব লগা হ'ল সেই সময়ত বিটিআৰ আছিল নে বিটিচি আছিলে সেই সময়ত বিটিচিৰ মুৰব্বী কোন আছিলে আজি তেখেতে এই কথাটো ক'ব কি মোৰ হাতত ল' এণ্ড অৰ্ডাৰ নাই কিন্তু আপোনাৰ যিটো বিটিচি চৰকাৰ আপুনি চলাই আছিলে অসম গভৰ্ণমেণ্টৰ লগত আপোনাৰ এলায়েন্স আছিলে ভাৰত চৰকাৰ যিটো কংগ্ৰেছ পাৰ্টিৰ সময়ত একে কংগ্ৰেছে আছিলে এই সময়ত আপোনাৰ এলায়েন্স আছিলে আপুনি এই সময়ত কি কৰিছিলে সেই মানুহবিলাকৰ জীৱন ৰক্ষাৰ কাৰণে যিটো সা সম্পত্তি লষ্ট হৈ গ'ল মানুহৰ জীৱন গুচি গ'ল তাত আপুনি কি কৰিলে সেই মানুহখিনিক ৰিহেবিলিটেশ্যন দিব পাৰিলেনে সেই সময়ৰ কথাবিলাকো আজি আপুনি মোকে আঙুলি দেখাব নেকি প্ৰমোদ বড়োক আপুনি প্ৰমোদ বড়োক বেয়া পায় প্ৰমোদ বড়োৰ লগত কিবা শত্ৰুতা ভাবিছে প্ৰমোদ বড়ো ৰাজনীতি কৰাটো ভাল পোৱা নাই সেইটো আপুনি মোৰ লগত আপুনি স্পষ্টকৈ কওক কিন্তু ইয়াত সামাজিক সংঘাতটো কিয় আনে
মই আপোনাক হাত জোৰ কৰি ক'ব বিচাৰিছোঁ যে BTC-বাসী ৰাইজে ইতিমধ্যে এই তিনিটা সংঘৰ্ষত বহুত সা সম্পত্তি লছ হ'ল, বহুত জীৱন লছ হ'ল। আমাৰ মাজত মনৰ যিটো মিলন আছিলে, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি যিটো মৰম স্নেহ বিশ্বাস আছিলে, ইটো হেৰাই গ'ল। আৰু ইটোৰ কাৰণে আজি আমাৰ অঞ্চলটো আমি নিজে সকলো ইয়াত থাকি পেলাই মানে শান্তি নোহোৱাৰ নিচিনা এটা হৈ গৈছে। আৰু সেইকাৰণে আমি চবেই বিচাৰিছোঁ যে আমাক এটা পৰিৱৰ্তন লাগে। আৰু আজি BTR চুক্তিত আপুনি ইয়াতকে বেছি কি বিচাৰিছে? আপুনি স্পষ্টকৈ কওক। আপুনি যে এইটো চুক্তিটো মানে আমাক নালাগিছিল, এইটো চুক্তিটোত একো নাই বুলি কৈছে, এই চুক্তিখনৰ দ্বাৰাই আজি যিটো BTR হ'ব, সেই BTRত আমি ডাইৰেক্ট ফাণ্ডিং পাবলৈ সক্ষম হ'ম ভাৰত চৰকাৰৰ পৰা। অসম চৰকাৰৰ যিটো পুঁজি আছিলে, আপুনি এলায়েন্সৰ কাৰণে কোৱা নাছিলে, সেইদিনা এলায়েন্স মানে এতিয়া এলায়েন্স আছে যদিও আপুনি ভৱিষ্যতটো আপুনি লৈ পেলাই ভয় কৰি পেলাই সেইদিনা কৈছে যে আমাক যিমান পুঁজি লাগে ইমান পোৱা নাই। তেনেকুৱাই হয় যদি হয়, তেনেহ'লে আপুনি ইমান দিন এলায়েন্স কৰি পেলাই কিয় চৰকাৰ চলালে? কি পালে ইয়াতে? আপোনাৰ কথাটো চবেই জানে কি আপুনি BTR-বাসী বা BTC-বাসীৰ 35 লাখ জনসাধাৰণৰ কাৰণে ৰাজনীতি কৰা নাই। আপুনি নিজৰ কাৰণে ৰাজনীতি কৰিছে, নিজৰ লাভালাভৰ কাৰণে ৰাজনীতি কৰিছে। আজি নিজৰ সা সম্পত্তি, নিজৰ আৰাম জিন্দাগীৰ কাৰণে আপুনি ৰাজনীতি কৰিছে। আৰু সেইকাৰণে আজি কোনো যাহাতে সংঘাত ইয়াতে হ'ব নোৱাৰে, মই ৰাইজক সজাগ হ'বলৈ আহ্বান কৰিছোঁ। ইয়াত দুজন ব্যক্তি আছে, দুইজনো এজন হ'ল হাগ্ৰামা মহিলাৰী, এজন হ'ল হীৰা শৰণীয়া। আৰু এজনো এটা বেটেলিয়নৰ কমাণ্ডাৰ আছিলে, আৰু এজনে মানে পুৰা মানে এটা সশস্ত্ৰ সংগ্ৰামটো নেতৃত্ব দিয়া এজন মানে তেখেতে কমাণ্ডাৰ ইন চিফ আছিলে। আজি দুইজনৰো মুখতো খালি সংঘৰ্ষৰ কথাই আহে, বেলেগ কথা নাহে। সংঘৰ্ষ ইয়াত মানে জাতি জনগোষ্ঠীৰ মানে ওপৰত বিৰূপ মন্তব্য কৰা, সদায় মানে এটা ভাইলেন্স কৰা, আজি ভাইলেন্স হ'ব, কালি ভাইলেন্স হ'ব। এতিয়াতো BTC অঞ্চলত এটা দুটা ঘটনা হৈ আছে। আৰু BPF-এটো বহুত মানে ভাইলেন্সত ইতিমধ্যে নিৰ্বাচনী হিংসাত মানে জড়িত হৈছে, আমাৰ তাত চব তথ্য আছে। গতিকে ইমান হিংসা কৰি কিয় ভাল পায়? মানৱ জাতিটো সদায় শান্তি বিচাৰে, জাতি জনগোষ্ঠীয়ে সদায় শান্তি থাকিব বিচাৰে। আপোনালোকেও শান্তিৰ কাৰণে কাম কৰক। আজি মই দেখা নাই কি আপোনালোকে এইটো কামটো শান্তিৰ কাৰণে কৰিছে, এইটো কামটো উন্নয়নৰ কাৰণে কৰিছে। যোৱা 5 বছৰত হীৰা শৰণীয়া ডাঙৰীয়াই 25 কোটি টকা পালে, কিন্তু আমাৰ য'ত তেখেতে জন্ম পাইছে তামোলপুৰত, মানে কাউৰুবাহাৰ পৰা গান্ধীবাৰী যোৱা যিটো ৰাস্তা আছে, সেই ৰাস্তাটো যোৱা বাৰিষাত মানুহ খোজ কাঢ়িবলৈ পৰা নাই, পেচেণ্ট আনিবলৈ পৰা নাই। তাত আপুনি 10 লাখ টকা খৰচ কৰি পেলাই চেন গ্ৰেভেল পেলাই মানুহবিলাক যোৱা অহা কৰিবলৈ আপুনি মানে সাহস নহ'ল, আপুনি দেখিবলৈ নাপালে। মানে উন্নয়নৰ কথা আপোনাৰ মুখত একোৱেই নাই, আঁচনিৰ কথা একোৱেই নাই। পলিটিক্সটো কি? পলিটিক্সটো হ'ল পলিচি কৰা। পলিচি মানে সমাজ উন্নয়ন, ৰাজ্য উন্নয়ন, দেশ উন্নয়নৰ কাৰণে। আপোনালোকৰ মুখতো মই পলিচিৰ কথা একোৱেই শুনা নাই। তো সেইকাৰণে আজি আপোনালোকে ৰাজনীতি কৰিলে ইয়াত সমাজৰ কিবা লাভ হ'ব বুলি মই নাভাবোঁ। আপোনালোকৰ জাগাত কোনোবা যদি খেতিয়ক এজনো আহি ৰাজনীতি কৰে, তেতিয়াও খেতিটো অলপ বেছি ভাল হ'ব। কোনোবা যদি ইয়াত শিক্ষক এজনো আহি কৰে, তেতিয়াও শিক্ষাৰ কামটো ভাল হ'ব। কোনোবা এজন সমাজৰ ভাল সমাজকৰ্মীয়ে যদি আহিও ৰাজনীতি কৰে, তেখেতেও সমাজৰ যিবিলাক দুৰ্যোগবিলাক হৈ আছে, অসামাজিক যিবিলাক পৰিৱেশবিলাক হৈ আছে, তাৰ পৰা সমাজখন উদ্ধাৰ কৰিব। গতিকে আজি যিটো কথা আপোনালোকে কৈছে, এইটো মানে মই বহুত দুখ পাইছোঁ। কাৰণ প্ৰমোদ বড়ো ৰাজনীতি কৰিব অহাৰ মেইন উদ্দেশ্যটোৱে হৈছে যোৱা 17 বছৰত BPF-এ এই অঞ্চলৰ ৰাইজক প্ৰবঞ্চনা কৰিলে। আৰু হীৰা শৰণীয়া ডাঙৰীয়াই BPF-ক ওপৰত কথা কৈ, BPF-ৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা কৈ পেলাই দুবাৰকৈ MP হ'ল। কিন্তু এইবাৰ হীৰা শৰণীয়া ডাঙৰীয়াই BPF-ৰ দুৰ্নীতি চব পাহৰি গ'ল। প্ৰমোদ বড়ো হীৰা শৰণীয়া ডাঙৰীয়াৰ টাৰ্গেট হ'ল, যি প্ৰমোদ বড়ো কোনোদিন ৰাজনীতি কৰা নাই, আজি 6 মাহে হৈছে ৰাজনীতিত আৰম্ভ মানে ভৰি দিয়া। আৰু তেখেতে মানে গোটেই মানে BTC-বাসীৰ মানে যিবিলাক ক্ষতি হৈছে সেইটো কৰিলে, এইটো কৰিলে, সিটো কৰিলে। আপুনি ভূমি পাট্টাৰ কথা কৈ আছে, ভূমিৰ অধিকাৰ আপোনালোকৰ কথা কৈ আছে। যিটো নেকি ভূমিৰ অধিকাৰৰ কথা কৈছে, সেইটো লৈ পেলাই আপোনালোকে কিমান এৱাৰনেছ আছে, আপোনালোকৰ কিমান জানা আছে, সেইটো ৰাইজে অতিমধ্যে গম পাইছে। আপুনি তেনেকৈ যদি ইছ্যু আছে, পাৰ্লিয়ামেণ্টত কিয় উত্থাপন কৰা নাই? আজি এই অঞ্চলত যে ভূমিহীন মানুহবিলাকে যে ভূমিৰ অধিকাৰ পাব লাগে, আমাৰ বহুত মানে খিলঞ্জীয়া মানুহ আছে বা বিভিন্ন জনগোষ্ঠী আছে, যিসকলে ভাৰতৰ নাগৰিক হয়, সেই সকলে যে ভূমিৰ অধিকাৰ পোৱা নাই, এই কথাটো লৈ পেলাই এটা সংগ্ৰাম কিয় গঢ়ি তোলা নাই? আপোনালোকে কিয় মানে এইটো পাৰ্লিয়ামেণ্টত উত্থাপন কৰা নাই? আপোনালোকৰ 2টা দলৰে মন্ত্ৰী আছে। আজি BPF-ৰ অসমত কেবিনেট মন্ত্ৰী আছে, 3জন MLA আছে। কিয় মানে এছেম্বলিত এই কথাবিলাক উত্থাপন কৰা নাই? কি এই অঞ্চলত যে মাটিৰ অধিকাৰ পোৱা নাই? আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সদায় কয় যে UPPL আহিলে মাটিৰ অধিকাৰ লৈ যাব, এইটো কৰিব, সেইটো কৰিব। সিদিনা অসমৰ
এজন কেবিনেট মিনিষ্টাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া ইমান ইৰেছপন্সিবল কথা কৈছে তেখেতৰতো মানে কোনো মানে মানে ৰেছপন্সিবিলিটি নাই বুলি আমি ভাবো যে এই বিটিআৰ একৰ্ডৰ 3.3 যিটো ক্লজ আছিলে তাত তেখেতে কৈছে কি নান বড়ো মানুহবিলাকক বিভিন্ন জনগোষ্ঠীবিলাকক মানে ইয়াতে কি কৰিব ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব 3.3 যিটো বিটিএডিৰ নমেনক্লেচাৰ আছে নাম আছে সেইটো চেঞ্জ কৰাৰ কথাহে বিটিআৰ হোৱাৰ কথাহে লিখা আছে আৰু এই চুক্তিখনত কোনো এটা এনেকা দফা নাই য'ত আপুনি কোৱাৰ নিচিনাকে ইয়াতে আমাৰ বঙালীসকলে বা বিভিন্ন জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ বঞ্চিত হ'ব আৰু এজন কেবিনেট মন্ত্ৰী হয় মানে এটা শপত গ্ৰহণ কৰিছে কি যেতিয়ালৈকে মানে ইয়াত মন্ত্ৰী হৈ থাকিম ইয়াৰ নাগৰিকৰ কাৰণে কাম কৰিম শান্তি প্ৰতিষ্ঠা কৰাৰ কাম কৰিম সকলোকে সমান অধিকাৰ দিয়াৰ কাৰণে কাম কৰিম আৰু আজি আপুনি কৈছে কি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব তেনেহলে আপুনি কি কাম কৰি আছে আপুনি যেন কেবিনেট এটা কেবিনেট মন্ত্ৰী হয় আপুনি এছেম্বলিত হুলুস্থুলুচ কৰক প্ৰশ্ন তোলক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি লগ কৰি পেলাই কওক প্ৰধানমন্ত্ৰীক লগ কৰি পেলাই কওক যে ইয়াতে মানে ভূমিৰ অধিকাৰ নাই আপুনি কি কৰি আছে এইবাৰ তিনিবাৰকৈ মন্ত্ৰী হ'ল আপুনি কেইজন মানুহক ভূমিৰ পাট্টা দিলে মোৰ প্ৰশ্ন ফৰেষ্ট ৰাইট এক্টটো আজি ইমপ্লিমেণ্ট নহল ফৰেষ্ট ৰাইট এক্টটো ইলেকশ্যন অহাৰ আগে প্ৰত্যেকবাৰতে ফৰ্ম বিলাই দিয়ে এই আপোনালোকক এইটো ভূমিৰ অধিকাৰ পাব এইটো অধিকাৰ পাব বুলি প্ৰায় আপোনালোকে ফৰ্ম বিলাই দিয়ে কিন্তু ইয়াৰ পিছত ফৰেষ্ট ৰাইট এক্টটো আজিলৈকে দিয়া হোৱা নাই আজি বিভিন্ন জনগোষ্ঠীৰ মাটি বাৰী মানে নদীয়ে নিলে কিবাই নিলে ভূমিহীন হৈ গ'ল সেই মানুহবিলাকক 1 কোঠা 2 কোঠা মাটি দি পেলাই ইহঁতক যে থাকিব ব্যৱস্থাটো কৰি দিব লাগে সেই কামখিনি কিন্তু আজিলৈকে নকৰিলে তো সেইকাৰণে অতি দুৰ্ভাগ্যজনক কথা কি আপোনালোকে কথা কৈ কিন্তু কাম নকৰে সেইকাৰণে মই আজি আমাৰ যে বিটিআৰ বাসী ৰাইজক মই সেইটোৱে আহ্বান কৰিব বিচাৰিছো যে বিটিআৰ চুক্তিটো 33 বছৰৰ এনডিবি আৰু ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যিটো কনফ্লিক্ট আছিলে সেইটো সমাধান কৰাৰ কাৰণে এটা চুক্তি হৈছে এই চুক্তিৰ বহুত ইতিবাচক মানে ইয়াত মানে দিক আছে আজি কোনোদিনে ইয়াত 3খনকৈ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হোৱা নাছিলে এনআইটি পাবলৈ সক্ষম হোৱা নাছিলে ইয়াত মানে ৰেল কোচ ফেক্টৰী পাবলৈ সক্ষম হোৱা নাছিলে আজি বহুতখিনি অধিকাৰ ইয়াত পাবলৈ সক্ষম হৈছে আৰু সেইটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৰু এইবেলি আমি তেনেকুৱা ৰাজনীতিক নেতাবিলাকৰ পৰা আমাৰ সমাজখন উদ্ধাৰ কৰি শান্তি সম্প্ৰীতি সকলো যাতে সম অধিকাৰ সম মৰ্যাদালৈ জীয়াই থাকিব পাৰে সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা সংস্কৃতি লৈ ইয়াত ভালকে জীয়াই থাকিব পাৰে এজন সুস্থ নাগৰিক হিচাপে ইয়াৰ কাৰণে কাম কৰিবলৈহে আমি ৰাজনীতিত আহিছো আৰু আমাৰ ইয়াত তেখেতসকলৰ নিচিনা বেলেগ উদ্দেশ্য লৈ বেলেগ ধান্দা লৈ পেলাই আমি ৰাজনীতি কৰিবলৈ অহা নাই আৰু ইয়াৰ লগতে মই হেতুকে ক'ব বিচাৰিছো কি আজি আমি প্ল্যানিং কৰিছো আপোনালোকৰ নিচিনা প্লান পলিচি নোহোৱা ৰাতিপুৱা গধূলি ৰাতিপুৱা এটা কথা কম গধূলি এটা কথা কম আৰু অধিকাংশই মানে বিভিন্ন মানে অসামাজিক কাৰ্যকলাপত মানে ব্যস্ত থাকিব বিচাৰে এনেকুৱা ৰাজনীতি কৰিবলৈ আমি অহা নাই আমাৰ তাত সম্পূৰ্ণ পলিচি আছে অহা 5 বছৰত আমি কি কৰিম কি নকৰিম আজি এডুকেশ্যনৰ শিক্ষাৰ যিটো সমস্যা ইটো আমি স্থায়ী সমাধান কৰিম ইয়াত যিটো আনএমপ্লয়মেন্ট প্ৰবলেম আছে আমাৰ অঞ্চলত যিটো নিবনুৱা সমস্যা আছে ইটো আমি স্থায়ী সমাধান কৰিম অৰ্থনীতি উন্নয়নৰ কাৰণে যিবিলাক টকা পইচা পুঁজিবিলাক আহিছে ভাৰত চৰকাৰ অসম চৰকাৰৰ ইয়াতটো মানে 70-80% আত্মসাৎ কৰিলে 17 বছৰত আমি কিমান হিচাপ দিম হিচাপ দি পেলাই টট নাপায় আজি এলায়েন্স গভৰ্ণমেণ্ট কাৰণে অসম চৰকাৰৰ পৰা কোনো একশন লোৱা নাই সেইটো বেলেগ কথা আমি চৰকাৰক আহ্বান কৰিছো গভৰ্ণৰ মহোদয় আহ্বান কৰিছো দেশ যদি ঠিকমতে থাকিব লাগে প্ৰশাসন যদি ঠিকমতে চলিব লাগে আৰু দুখীয়া ৰাইজে সকলো শ্ৰেণীৰ মানুহ যদি গভৰ্ণমেণ্টৰ আঁচনিবিলাকৰ বেনিফিট পাব লাগে ইয়াত গুড গভৰ্ণেন্স চলিব লাগিব এইটো কোনোবা বিষয়াই হওক কোনোবা ৰাজনীতি নেতাই হওক যোনে পাৱাৰটো মিছ ইউজ কৰিছে যোনে নেকি চৰকাৰী ধন মিছ ইউজ কৰিছে তেখেতসকলক মানে একশন ল'ব লাগে তেখেতসকলক মানে আইনগতভাৱে শাস্তি দিব লাগে সেইটো আমি চৰকাৰক দাবী কৰিছো আৰু যিটো বিটিআৰ চুক্তিত অসমৰ মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেল্থ এণ্ড যিটো মানে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ভাৰতৰ হোম মিনিষ্টাৰ স্বয়ং এটেণ্ড আছিলে সেই একতখন যে ইনচাল্ট কৰিলে বড়োসকলৰ বিভিন্ন তেজৰ বিনিময়ত এই অঞ্চলৰ ৰাইজৰ বহুত কষ্টৰ বিনিময়ত যিটো চুক্তি হৈছে য'ত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এই চুক্তিখন যে তেখেতসকলে অপমান কৰিলে ইয়াৰ ওপৰত হোম মিনিষ্ট্ৰীয়ে একশন ল'ব লাগে ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে কি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নিচিনা এজন ৰাজনীতি নেতাই য'ত দেশৰ প্ৰতি এটা দায়বদ্ধ আছে সমাজৰ প্ৰতি এটা দায়বদ্ধ আছে সেই ব্যক্তিজনে কেনেকৈ ইয়াতে জাতিৰ মানে সমাজৰ সংঘাত আনাৰ কথা ক'বলৈ পাৰিলে এই চুক্তিটো কেনেকৈ ইনচাল্ট কৰিলে ইয়াৰ ওপৰত এটা একশন হ'ব লাগে মই হোম মিনিষ্ট্ৰীক দাবী কৰিছো যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ ওপৰত অতি শীঘ্ৰে ইয়াত একশন হ'ব লাগে আৰু তেখেতক মানে এইটো
জবাবদিহি কৰিব লাগে যে তেখেতে এই চুক্তিটো মানে একচেপ্ট কৰে না নকৰে, আৰু এই চুক্তিটো যদি একচেপ্ট নকৰে তেখেতৰ ষ্টেণ্ডটো কি এইটো ক্লিয়াৰ কৰিবলৈ মানে হোম মিনিষ্ট্ৰী এইটো ক্লিয়াৰ কৰিব লাগে মই দাবী জনাইছোঁ। আৰু UPPL দল হিচাপে আমি পুনৰ এই অঞ্চলত সংঘাত বিচৰা নাই। মই পুলিচ প্ৰশাসনত আহ্বান কৰিছোঁ, আমি হিংসামুক্ত এটা শান্তি এটা অঞ্চল বিচাৰিছোঁ। আমি সদায় মানে হিংসামুক্ত এটা সমাজ বিচাৰিছোঁ, শান্তি এটা সমাজ বিচাৰিছোঁ। সেইকাৰণে আজি যিবিলাক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰি আছে আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যিমানখিনি অস্ত্ৰ শস্ত্ৰ কোনোবা লুকাই থৈছে সব অস্ত্ৰ শস্ত্ৰ ইয়াতে জব্দ কৰিব লাগে, ৰিকভাৰ কৰিব লাগে, আৰু এই অঞ্চলটো এটা শান্তিৰ এটা অঞ্চল হিচাপে গঢ়ি তুলিব লাগে। শেহতীয়াভাৱে BTC অঞ্চলত কিছুমান হিংসা অলৰেডি আৰম্ভ হৈছে। যোনে এই হিংসাটো কৰিছে তাৰ ওপৰত ষ্ট্ৰং একশ্যন হ'ব লাগে। মই অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনক দাবী জনাইছোঁ। আজি দুৰ্নীতিৰ কথা কৈ পেলাই শেষ কৰিব নোৱাৰে। ইয়াত মানে জব কাৰ্ডৰ দুৰ্নীতি, ইয়াত মানে PMY ঘৰৰ দুৰ্নীতি, ইয়াত ছাপ্লাই যিটো স্কেম আছে সেইটো আপুনি কৈ পেলাই শেষ কৰিব নোৱাৰে। কোটি কোটি টকা আঁঠুৱা কম্বল ছাপ্লাই দিয়াৰ নামত, খুটা ছাপ্লাই দিয়াৰ নামত, চেয়াৰ টেবুল ছাপ্লাই দিয়াৰ নামত মানে আজি BPF চৰকাৰে খাই পেলাই শেষ কৰিলে। আৰু সেই তথ্য পাতিবিলাক আমাৰ হাতত আছে, আমি অতি শীঘ্ৰে আমি পাতিল কৰিম। কিন্তু কথাটো এইখিনিয়ে ৰাইজ, মই BTR-বাসী ৰাইজক আৰু অসমৰ ৰাইজক সেইটোৱে জনাব বিচাৰিছোঁ যে ইয়াত যিটো ৰাজনীতি চলি আছে ইয়াত ভাল ৰাজনীতি চলা নাই। এই ৰাজনীতিটো যদি কণ্টিনিউ হ'ব লাগে, ইয়াৰ 35 লাখ জনসাধাৰণে অনাগত দিনত শান্তিৰে জীয়াই থকাটোতো মানে খুব কঠিন হ'ব। উন্নয়নৰ নামত আমি একো পাবলৈ সক্ষম নহ'ম। সেইকাৰণে তেনেকুৱা ইৰেছপনচিবল ব্যক্তিসকলক চিনাক্ত কৰি আপোনালোকৰ নিজৰ চিন্তাধাৰা দ্বাৰাদি নিজৰ ডিচিশ্যনটো ল'বলৈ মই আহ্বান কৰিছোঁ। আমি UPPL দল হিচাপে আমি BTR অঞ্চলটো ভাৰতৰ ভিতৰতে ওৱান অফ দি বেষ্ট ৰিজন হিচাপে আমি ইষ্টাব্লিছ কৰিব বিচাৰিছোঁ, য'ত সদায় শান্তি থাকে, য'ত সদায় সকলো নিজৰ নিৰাপত্তা পাবলৈ সক্ষম হয়, য'ত সকলোৱে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰে, আৰু সকলোৱেও যাতে দুখীয়া গৰীব মানুহ যিখিনি মানে মিনিমাম মানৱ অধিকাৰ লাগে, যিখিনি সাংবিধানিক অধিকাৰ লাগে, যিখিনি আমাৰ মৌলিক অধিকাৰ লাগে সেইখিনি পাবলৈ সক্ষম হয়। সকলো যাতে হেপিলি সুখী হৈ থাকিব পাৰে, ছাত্ৰ ছাত্ৰীয়ে ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে, সকলো শ্ৰেণীৰ ৰাইজে যাতে নিজৰ মানে অৱস্থাত ভালদৰে জীয়াই থাকিব পাৰে, এনেকুৱা এটা ছ'চাইটি আমি বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণেহে আমি আজি ৰাজনীতিত আহিছোঁ। মই ধন্যবাদ জনাইছোঁ, ৰাইজে ইতিমধ্যে UPPLক আঁকোৱালি লৈছে। লাখ লাখ জনসাধাৰণ UPPLত যোগদান কৰিছে। সেই জাতি জনগোষ্ঠীক আজি তেখেতসকলে বিপথে পৰিচালনা কৰিব বিচাৰিছে, কিন্তু সকলো জাতি জনগোষ্ঠী ইতিমধ্যে বুজি পাইছে স্পষ্টভাৱে কি এই যে BPF মানে হাগ্ৰামাইন কোম্পানী আৰু হীৰা শৰণীয়া ডাঙৰীয়াই ইয়াত যে ৰাইজক উন্নয়ন আনি দিব নোৱাৰে, শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে, সমন্বয় কৰিব নোৱাৰে, জাতি জনগোষ্ঠীৰ মাজত এই কথাটো স্পষ্ট বুজি পাইছে। এইকাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমি একেলগে মিলি এই BTRত একেলগে বসবাস কৰিম।